হাই হেল্ল' আজি মোৰ মাকুমত থাৰ্ড ডে হয়। ছেকেণ্ড ডেত একো ভিডিঅ' নবনালোঁ, জাষ্ট মামা ঘৰত গ'লোঁ, তাৰপৰা মাহী ঘৰত আহিলোঁ, তেনেকৈ টাইমটো পঠালোঁ। আজি আমি আহি আছোঁ মাকুমৰ চাহ বাগিচাৰ মাজে মাজে। আমি ৱাথৈ নামৰ জেগাডোখৰত গৈ আছোঁ। এইটো অৰুণাচল বৰ্ডাৰ পৰে। ৰাইট নে লেফ্ট? অঁ, একচুৱেলি আমি ডাইৰেক্ট মেইন ৰোডেদি যোৱা নাই, মানে বাগানৰ মাজে মাজে শ্বৰ্টকাট মাৰি আছোঁ। আৰু যোনটো ৱাথৈ জেগাটোৰ পৰা নামচাই বেছি দূৰ নহয়। ৱাথৈত মোৰ এজনী বাৰ ঘৰ আছে। আজি এতিয়া বাৰ ঘৰলৈ বুলি আহি আছোঁ। বাৰ ঘৰৰ পৰা হয়তো আজি নহ'লেও কাইলৈ নামচাই ফালে পাক এটা মাৰিম বুলি আহিছোঁ। এইবিলাক পাত কঢ়িয়াই আছে। এইটো ৰাস্তাইদি ডমডমা, তেজু আৰু ঢলা যাব পাৰি। আমি ঢলা নাযাওঁ, কিন্তু ডমডমা হৈ যাব লাগিব। ইয়াৰ পৰা ডমডমা 10 কিলোমিটাৰ দেখাইছে। এডোখৰ আমি ডমডমা টাউন পাই গ'লোহি। এইফালে ফাৰ্ষ্ট টাইম আহিছোঁ। মোৰ কাৰণে সকলোখিনি আজি নতুনেই হ'ব। ৰাস্তা ইমানো খাচ নহয়। বাইদেউগৰাকী আগতে ৰখি দিছিলে। চিধা ন মানে ডুমডুমা কলেজ ডাঙৰ আছে। মানে এইটো মেইন ৰাস্তাৰ পৰা মাজত ট্ৰেইনৰ আলিটো আছে, তাৰ পৰা ৰাইট চাইডে ডুমডুমা কলেজ। ইয়াৰ পৰা আমি কাকো পথাৰ হৈ যাব লাগিব। ডুমডুমা কলেজৰ ওচৰৰ পৰা এইফালে এই ৰাস্তাটো ভাল হয়, বেয়া নাই। মাজত দুয়ো কাষে চাহ বাগান, মাজতে ৰাস্তাটো। আগত এখন টাটাৰ বহুত পুৰণা 90s 80sৰে বাছ চাওক, এইফালে এতিয়াও চলি আছে। ARX 0431 এইফালে পুৰণা হ'ব পাৰে, জোৰ কিন্তু আছে এইখন গাড়ীত। বাহ, ব্ৰেকৰ চাউণ্ড। চাৰিওফালে মুকলি পথাৰ, মাজতে ৰাস্তাটো। ছাঁ বুলিবলৈ নাই, ওপৰৰ পৰা পুৰা ধামাকা ৰ'দ দিছে। গৈ থাক আৰু। এইফালে পথাৰত হেণ্ড ট্ৰেক্টৰে হাল বাই আছে খেতিৰ কাৰণে। যেতিয়া ৰোৱে ন, ৰোৱাৰ পাছত আহিব লাগে। পথাৰ চাৰিওফালে গ্ৰীণ গ্ৰীণ হৈ থাকে। আমিতো বৰ্তমান অৰুণাচলত সোমাই দিলোঁ। ডিৰাক গেট কয় এডোখৰ। ডিৰাক গেটত পাছ ল'ব লগা হ'ল। পাৰ পাৰ্চন 50 ৰুপিজকৈ লৈছে। বাকী বাইক নাম্বাৰ, মোবাইল নাম্বাৰ আৰু নামটো এণ্ট্ৰি কৰাব লগা হৈছে। ৱেলকাম টু নামচাই ডিষ্ট্ৰিক্ট, তেজু 71। জাষ্ট কল কৰিলোঁ। আমি ডিৰাক গেটত সোমাবই নালাগিছিলে বা ঘৰলৈ যাবৰ কাৰণে, কিন্তু যিহেতু ডিৰাক গেটত সোমাই আমি পাছটো মানে লৈ ল'লোঁ। 100 টকাটো এনেই অথলে নেখেদাওঁ। ভাবিছোঁ ইয়াৰ পৰা নামচাই 27 কিলোমিটাৰ, অলপ গৈয়ে আহোঁ, তাৰপাছত আকৌ বাঘৰত যাম। আৰু আমি ভাবি আছিলোঁ এইফালে কাইলৈ আহিম, কিন্তু এতিয়া ৰাস্তা ভুল কৰি আহি পালোঁ যিহেতু গৈ আহোঁ। আকৌ পাৰিলে কাইলৈও আহিম। অৰুণাচল গভৰ্ণমেণ্টে কিন্তু ৰাস্তা ধুনীয়া বনাই ৰাখিছে।
ডিৰাক গেটৰ পৰা ৰাস্তা এইডোখৰলৈকেতো অলপো বেয়া পোৱা নাই, চাগে নামচাইলৈকেও এনেকুৱা ৰাস্তাই পাম। চিধা লেফ্ট কোনফালে চাওঁ একবাৰ দেখাচোন। চিধা গৈ পিনে লেফ্ট, ঠিক আছে হয় চাগে। আৰু অলপেই আছে, 500 মিটাৰমান আছে চাগে, আগতে পাৰ্কিং কৰাব লাগিব। পাই গ'লোহি আৰু নামচাই গল্ডেন পাগোডা, এইটো চাওক। ফাইনেলি আহি আমি গল্ডেন পাগোডা পাই গ'লোহি। এইটো গল্ডেন পাগোডাটো হয়, ডাঙৰ হয়, ইয়াতে অলপমান ফটোত সৰু লাগি আছে। বাকী এইফালে ছাইডত বৰ ধুনীয়াকৈ এইফালে ঘৰ দুটা বনাই ৰাখিছে, আৰু এইফালে চাৰিওফালে গছ গছনি আছে। মইতো ইয়াত খালী ভৰিয়ে খোজকাঢ়ি ঘূৰি আছোঁ। গোটেইখন বননি, বহিবৰ কাৰণে ধুনীয়া হয়, কিন্তু ৰ'দ বহুত ডাঙৰকৈ দি আছে। কিন্তু ফাৰ্ষ্ট আহি পাওঁতে গৰম লাগিছিলে, কিন্তু এতিয়া বাৰু তেনেকুৱা ধৰণৰ গৰম লগা নাই, এতিয়া ঠিকে আছে। আগতে এইটো গল্ডেন পাগোডাটো হয়, বাকী এইফালে এইটো চাওক। বহুত সৰু সৰু ডিটেইল দিয়া আছে ইয়াত এইবিলাক। ৰ'দ কিন্তু পুৰা দিছে। এইফালে এইটো এটা ইয়াতে গৰমতে মই এনেকেই ঘূৰি আছোঁ। এইটো সন্মুখটো হয়। এইফালে গেটখন আছে, বাকী এইটো গল্ডেন পাগোডাটো ওচৰৰ পৰা হয়। এইটো বেক চাইড হয়, ফ্ৰণ্ট চাইডটো এইফালে আছে। কিন্তু ধুনীয়াকৈ বনোৱা আছে, ঘৰবিলাকৰ ফিনিচিং ইমান ধুনীয়া, বহুত ধুনীয়া। গল্ডেন পাগোডাৰ পৰা আমি এতিয়া ওলাই আহিছোঁ। গৰম বহুত, ধুনীয়াকৈ বনোৱা আছে। তাৰ ঘৰকেইটা মানে যোনটো আৰ্কিটেকচাৰ ডিজাইন বহুতেই ধুনীয়া, মানে বেছি ধুনীয়া, কিন্তু গৰম বহুত আৰু বতাহ ইমান এটা নাই, সেইকাৰণে বহুত বেছি টাইম আমি থাকিব নোৱাৰিলোঁ। এতিয়া আমি ৰাইট চাইড যাব লাগিব। এতিয়া আকৌ আমি ডিৰাক গেটেদি ওলাবগৈ লাগিব। ডিৰাক গেটলৈ ইয়াৰ পৰা 27 নে 28 কিলোমিটাৰ হয়। আমি আহি ডিৰাক গেট আকৌ পাই গ'লোহি। ইয়াতে পাছটো বনাই গৈছিলোঁ। ৰাস্তাটোত আহি ধুনীয়া লাগি আছে, কাৰণ চাৰিওফালে গছ আছে, চাহ পৰি আছে। আৰু অলপ যাব লাগিব, আৰু 4-5 কিলোমিটাৰমান গ'লেই ঘৰ পামগৈ। আজি ব্লগটো ইয়াতে সমাপ্ত দিওঁ। কালি চাওঁ ঘৰৰ ওচৰত যদি অৰুণাচলৰ কিবা যদি জেগা আছে যাবলগীয়া বা চাব পাৰা, তেতিয়াহ'লে কালি লগ পাই আছোঁ আৰু।